অ' নগেন, আজি কিবা প্ৰগ্ৰাম নাই নেকি? কিহৰ প্ৰগ্ৰাম? মদৰ হে, তুমি একো বুজি নোপোৱা। কিনো বেয়া হৈছে তোমাৰ? মদ খাবলৈ আহিছা? ফাল্টু কথা নকবি কিন্তু। মই ফাল্টু কথা কৈছো নেকি? আজি নিজে খোৱাৰ কথা আছিল তো, এতিয়া ভয় খাইছা? আজি তোমাক পাৰ্টি দিবই লাগিব। মোৰ লগত আজি টকা নাই। আজি পাৰ্টি লাগিবই, নহলে কথা বেয়া হ'ব। মোৰ লগত দেখোন এটকাও নাই, আজি কি কৰোতে? এইখন দেখোন 500 টকা। এইখন মোৰ। হাত নেলাগাবি, এইখন মোৰ পইচা। মই দেখিছো এইখন মোৰ। এইখন আমাৰ তিনিজনৰে। ঠিক আছে, আজি ৰাতি পাৰ্টি কৰিম। সন্ধিয়া এটা ফুল আৰু মাংস লৈ আহিবা। ইস, আজি মাংস দি মাল খাম, কি যে মজা লাগিব। ঠিক আছে, মই যাওঁ। সন্ধিয়া লগ দিবি। আরে যদি সন্ধিয়া দেখা না পাওয়া হয়, কথা বেয়া হয়ে যাব কিন্তু। হুলা ভাই, তুমি একো চিন্তা নকরিবি। তোমালোকে 500 টাকা পাইছা নেকি? নাই পোৱা। ক'ত নপৰিল? আমি নেজানো। তোমালোকে পালে দিবা দেই। হ'ব ককা। ককাক পইচাটো দিলে ভাল আছিল নেকি? পাৰ্টি খাবৰ পইচা নোহোৱা হৈছে, দয়ালু হ'ব খুজিছে। কেলা। মই এতিয়া আহো, সন্ধিয়া লগ দিবি। হ'ব দিয়া। মোক ধমকি দিছে। নগেনক চিনি পোৱা নাই ইহঁতে। পাৰ্টি খাব। মোৰ এটা কাম আছে, কৰিবি নেকি? কি কাম? আমাৰ মেকুৰীটো মৰিছে, পুতি থব লাগে। হ'ব দে। এইটো তুমি চিন্তা নকৰিবি। ইহঁতে মাংস দি পাৰ্টি খাব খুজিছে নহয়। আজি এই মেকুৰীটোৰ মাংস দি পাৰ্টি খুৱাম সিহঁতক। হুলা ভাই, নগেন আহিছে নে? আহা নাই। ক'ত আছে দে, এতিয়াও নাহে। মই কি জানো, ফোন কৰাচোন। তাই অকলে নাখালেও ভাল। অকলে খালে পিটিম আজি। তুমি ফোন কৰা, ক'ত আছে? কোনে ফোন কৰিছে তো? কাম ধান্দাটো একো নাই। হেল্ল' নগেন, ক'ত আছা তই? ঘৰত। কিয়? তোমাৰ কাৰণে ভাত চাই আছো। মাংসটো বনাবলৈ দিছো, অলপ ধৈৰ্য ধৰা। হুলা ভাই খং কৰিছে, তুমি সোনকালে আহা। তোমাৰ লগৰ কাম ধান্দা নাই বুলি কি মোৰো নাই নেকি? নগেন, মাংসটো কিহৰ? তহঁতক মেকুৰী মাংস খুৱাই আছো। চিকেন ললিপপ, তুমি চাই খাই পোৱা নাই। তেতিয়াহ'লে মজা লাগিব দেই। মজা নে সজা? খোৱাৰ পিছতনো গম পাবি। মালটো কিন্তু ব্লেক ডগ আনিবা দেই। কিৰৰ বাচ্চা, ব্লেক ডগ খাবলৈ আহিছে। ব্লেক ডগ খুৱাই আছো, ৰবা। হ'ব দিয়া, তুমি চিন্তা নকৰিবা, মই লৈ গৈ আছো। হুলা ভাই, আজি কিন্তু মজা লাগিব দেই। চিকেন ললিপপ, ব্লেক ডগ। ইহ, কি মজা। সঁচানে? সঁচাই। তোমাক পিয়ৰ ব্লেক ডগ খুৱাই আছো, ৰবা। অ' নগেন, কি কৰি আছা তে? মই পেচাব কৰি আছো। বটলত পেচাব কৰিছা যে, ইয়াৰ পৰা। ল'ৰাৰ কাম ধান্দা একো নাই, ডিষ্টাৰ্ব কৰিবলৈ আহিছে। নগেন, তুমি বোলে আজি পাৰ্টি দিবা, হয় নেকি? শুনা পাইছো আৰু। কোনো পাৰ্টি নাই, যোৱা ইয়াৰ পৰা। আজি সিহঁতক মেকুৰী মাংস আৰু পেচাব খুৱাম। পাৰ্টি খাবলৈ আহিছে মোৰ পৰা, এতিয়াও আহি নাপায়। বিৰক্ত লাগি গৈছে। ইমান দেৰি কিয়? তোমালোকে খাবাক নাপোৱাৰ দৰে সোনকালে আহিছা। ফাল্টু কথা নকবি। বহা, মই আৰু দেৰি কৰিব নোৱাৰো। বোলা ভাই, তুমিও বহা। মাংসটো কোনে বনাইছে? ইমান ধুনীয়া। ময়ে বনাইছো আৰু। কি যে সুগন্ধ। হ'বইতো, কোনে বনাইছে? নগেনে। তোমালোকে খোৱা, মই আজি নেখাওঁ। তুমি নোখোৱা কিয়? মোৰ মূৰৰ বিষ, সেইকাৰণে মই আজি নেখাওঁ দেই।
মই খামতো মেকুৰীৰ মাংস আৰু পেচাব। তোমালোকে খোৱা। নগেন, মালটো যেন কিবা পচা পচা গন্ধ কৰিছে। এইটো ফৰেণ্টৰ মাল, তুমি কেতিয়াও খাইয়ে পোৱা নাই, সেইকাৰণে গন্ধ পাইছা। হয় নেকি? এইটো ফৰেণ্টৰ নহয়, এইটো মোৰ পেচাব। মই অলপ খাম। নগেন, এইটো যেন কিবা পেচাব পেচাব গোন্ধাইছে। গোন্ধাবতো, এইটো পেচাব। তুমি চাই খাইয়ে পোৱা নাই, এইটো বিলাতী মদ। মাংস এপিচ খাই চাও, চাওচোন কেনেকুৱা সোৱাদ হৈছে। নগেন, মাংসটো তিতা কিয় লাগে? তোমাৰ মুখৰে সোৱাদ নাই, তিতাটো লাগিবই, এইটো মেকুৰীৰ মাংস। তুমিও খাই চোৱাচোন। নগেন, সঁচাকৈ মাংসটো তিতা লাগিছে। হ'বও পাৰে, মছলাটো অলপ কম দিছেতো। নগেন, কি কৰি আছা তে? তুমি ইয়াত কি কৰিছা? যোৱা ইয়াৰ পৰা। তুমি খং কিয় কৰিছা তে? খং কৰা নাই, যোৱা ইয়াৰ পৰা। নগেন, মেকুৰীটো ভালকৈ পুতি থৈছানে? থৈছো। মই যাওঁ দে, তোমালোকে পাৰ্টি কৰা। নগেন, কি মেকুৰীতে? নহয়, তোমালোকে পাৰ্টি কৰা। সেই মেকুৰীটোৰ মাংস দি তোমাক পাৰ্টি খুৱাইছো। নগেন, তোমালোকে ইয়াতে পাৰ্টি কৰি আছা? তোমাক ইয়াত কি লাগে? যোৱা ইয়াৰ পৰা। গেন্দা, তুমিও খাবা নেকি? দিলে অলপ খাম তো। তোমাক খাব নিদো, তুমি যোৱা ইয়াৰ পৰা। এইটো খোৱা। এই বটলটো কৰবাত দেখা দেখা যেন লাগিছে। এই বেটা মোক ফচাব। তুমি খাব নালাগে, যোৱা ইয়াৰ পৰা। নগেন, এই বটলটোত তুমি পেচাব ভৰাইছিলা নহয় জানো? সেইকাৰণে তুমি নোখোৱা। মোক ফচালে। নহয় ৰে, গেন্দাই মিছা কথা কৈছে। গেন্দাই মিছা কথা কোৱা নাই, তুমি কৈছা। মাংসটো চাগে মেকুৰী, সেইকাৰণে তিতা তিতা লাগিছে। তোমালোকক মেকুৰীৰ মাংস আৰু পেচাবৰে পাৰ্টি খুৱাইছে। ইয়াৰ পৰা পলোৱাটোই ভাল হ'ব। আমাক মেকুৰীৰ মাংস আৰু পেচাব খুৱাই তুমি ক'ত যোৱা? ৰবা, আজি নগেনক সোধাই নিবা, বাপেকে চিনি পোৱা নাই।